লপৱন একক প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল। ইয়াৰ পাছত 1977 চনত তেওঁ উকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। 1978 চনত দিল্লীৰ গৌড় ষ্টুডিঅ'ত তেওঁ কাম কাজ কৰিছিল। পৰৱৰ্তী সময়ত লপৱন বৰুৱাই 1981 চনত বেলতলাত বসুন্ধৰা কলা নিকেতন স্থাপন কৰিছিল। ইয়াৰ পিছত লপৱন বৰুৱাই 2000 চনত 2000 ড্ৰয়িং আৰু 2000 পেইণ্টিং অংকন কৰি এক অনবদ্য অৱদান আগবঢ়াইছিল ৰাজ্যৰ শিল্পক্ষেত্ৰখনলৈ। 2004 চনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰেট্ৰস্পেক্টিভ প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল তেওঁ। 2021 চনত তেওঁ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছিল চিত্ৰশিল্পীগৰাকীক। তেওঁৰ শিল্পকৰ্ম আজি সকলোৱে সোঁৱৰিছে, তেওঁৰ অৱদানক আজি সকলোৱে সোঁৱৰিছে, সকলো হৈ পৰিছে বাকৰুদ্ধ। আৰু মাত্ৰ এটা সপ্তাহৰ ভিতৰতে তিনিগৰাকী বৰেণ্য ব্যক্তি এজন এজনকৈ আমাৰ মাজৰ পৰা চিৰকাললৈ বুলি আঁতৰি গ'ল। আৰু এয়া চিত্ৰশিল্পী লপৱন বৰুৱাৰ ৰং তুলিকাত প্ৰাণ পাই উঠা বহু ছবি আপোনালোকক দেখুৱাইছো, যিবোৰ চব মুগ্ধ কৰিছিল। তেওঁৰ চিত্ৰশিল্পই যি কথা কৈছিল সেয়া বুজি পাইছিল, সকলোৱে উপলব্ধি কৰিছিল। সকলোৱে উপলব্ধি কৰে আজি যে তেওঁ অসমৰ শিল্প ক্ষেত্ৰখনলৈ তেওঁৰ সৃষ্টিৰাজিৰে, তেওঁৰ সৃষ্টিশীলতাৰে কি অৱদান আগবঢ়াই থৈ গ'ল। এইগৰাকী বিশিষ্ট শিল্পীক সকলোৱে চিৰকাললৈ গৌৰৱ, কাৰণ তেওঁ অসমৰ চিত্ৰশিল্পৰ ক্ষেত্ৰখনক যিদৰে চহকী